নমস্কাৰ, সহজ আখল চেনেলটোলৈ সকলোকে স্বাগতম জনাই মই আজি এটা হাঁহ আৰু কোমোৰাৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। হাঁহ আৰু কোমোৰাটো সকলোৱে খাই আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্য। তথাপিও মই মোৰ ষ্টাইলত বনোৱা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। এয়া দেখিছে মাংস, হাঁহৰ মাংস, কোমোৰা, আলু আৰু পিঁয়াজ। এয়া ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ মই কোমোৰা, আলু আৰু পিঁয়াজ 4টা কাটি লৈছোঁ। গোটা জিৰা আৰু জালুক মই পিচি লৈছোঁ তিয়াই থৈ, আৰু আদা নহৰু পেষ্ট। এতিয়া এখন কেৰাহী পাতিলোঁ, কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু তাতে মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি অলপ অলপ গৰম হৈছে। এতিয়া ইয়াতে মই তেজপাত দি দিছোঁ 2টামান, আৰু লং, ইলাচি, ডালচেনি কেইডালমান দি দিছোঁ। তেলত যেতিয়া এইখিনি ভাজা যাব বৰ ধুনীয়া গোন্ধ ওলায়। আৰু মই এতিয়া পিঁয়াজখিনি দি দিছোঁ কাটি থোৱা। পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব। পিঁয়াজখিনি মই প্ৰায় ভাজি লৈছোঁ অলপ অলপকৈ। অলপ অলপ ৰঙচুৱা হৈছে পিঁয়াজখিনি। তাতে মই এতিয়া আদা নহৰু পেষ্ট 2 চামুচ দিছোঁ। আদা নহৰুখিনি অকণমান ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে পিচি থোৱা গোটা জিৰা আৰু জালুকৰ পেষ্টখিনি দি দিছোঁ প্ৰায় 3 চামুচ। এইখিনি অলপ ভাজি ল'ম। কেঁচা জিৰা পিচি লোৱা যিহেতু অকণমান ভাজি ল'লে ভাল হ'ব, গোন্ধটো ভাল আহিব। আৰু হালধি দিছোঁ 1 চামুচ, জোখমতে দি দিছোঁ একে মাংসৰ লেখে, আৰু নিমখো দিছোঁ 1 চামুচ। অলপ অলপকৈ মই কম জুইত ভাজি আছোঁ এইখিনি। আৰু এতিয়া মই জলকীয়া গুড়ি 1 চামুচ দি দিছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা হাঁহৰ মাংসখিনি দি দিছোঁ। হাঁহৰ মাংসখিনি অলপ অলপকৈ এতিয়া ভাজিম মই। কম জুইত অলপ অলপকৈ ভাজিলে হাঁহৰ পৰা তেলটো ওলাব তেতিয়া। এতিয়া মই এখন ঢাকনি মাৰি দিছোঁ। ঢাকনি দি অলপ কম জুইত, এয়া দেখিছেনে, কম জুইত মই 5 মিনিট যেতিয়া ঢাকনি মাৰি দিলোঁ, এতিয়া হাঁহৰ পৰা তেলটো ওলাই গৈছে কেনেকৈ, মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা কোমোৰাখিনি আৰু আলুখিনি দি দিছোঁ। ডাঙৰ ডাঙৰকৈ কাটিছোঁ। হাঁহৰ মাংস যিহেতু বেছি টাইম সিজাব লাগিব, তে মাংস হোৱালৈকে কোমোৰা আৰু আলুখিনি ধুনীয়াকৈ হৈ যাব। ইয়াতে মই এতিয়া আকৌ অকণমান ঢাকনি এখন মাৰি দিম। ঢাকনিখন অলপ 5 মিনিটমান কম জুইত মাৰি, তাৰপিছত এতিয়া উঠাই দিছোঁ। অলপ অলপকৈ হৈ আছে। এয়া দেখিছেনে হাঁহৰ মাংসখিনি কেনেকুৱা হৈ গৈছে ৰং। অলপ টাইম সিজাৰ পিছত এতিয়া মই পানী ঢালি দিছোঁ। পানী অলপ সৰহকৈ দি দিছোঁ, গৰম পানী। পানীখিনি উতলি মাংসখিনি যেতিয়া অলপ পানীটো কমি যাব তেতিয়াহে মই নমাম। এতিয়া সেয়া পানী দি দিছোঁ আৰু এতিয়া অলপ উতলিবলৈ দিছোঁ। ধুনীয়াকৈ উতল আহিছে, আৰু উতলাৰ লগে লগে মাংসখিনি কালাৰটো চেঞ্জ হৈ গৈছেগৈ। হাঁহৰ মাংস উতলি থাকিলে তেলটো ওলাই থাকে আৰু অলপ ৰংটো কিবা বেলেগ টাইপ হৈ যায়, ক'লা নিচিনা। এয়া দেখিছে সম্পূৰ্ণ হৈ গ'ল। মই পানী শুকুৱাই দিলোঁ, ধুনীয়াকৈ সিজি গ'ল আৰু হাঁহৰ মাংসখিনি হৈ গ'ল। এনেকুৱা আৰু ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।